হেল্ল' গাইজ, ৱেলকাম টু আৱাৰ মুন্নি ব্লগছ। আপোনালোক সকলোকে আমাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। এয়া আমি ঘৰৰ পৰা এতিয়া মন্দিৰলৈ ওলাই আহিছোঁ। এয়া বৌ, মই আৰু মাও আহি আছে। মায়ে একদম আগত আমাতকৈ দেৰি হৈ গৈছে। মন্দিৰৰ ওচৰ পাইছোঁহি আৰু লাহে লাহে। এয়া দেখিছেনে, এইফালে বহুত মানুহ আছে দেই মন্দিৰত। প্ৰথমে আমি এয়া চাকি বন্তি ল'ব আহিছোঁ, তাৰপাছতে আমি সেৱা ল'ব যাম। দেখিছেনে বাৰু কিমান মানুহ আহিছে, বহুত মানুহ আহিছে মন্দিৰলৈ। এয়া আমি এতিয়া মন্দিৰৰ ভিতৰলৈ আহিছোঁ। মন্দিৰৰ ভিতৰত যিহেতু আমি সেৱা ল'ব যাম, সেইকাৰণে অকণমান পানীৰে দি ভৰি হাতকেইটা ধুই লৈছোঁ। সেয়া মায়েও ধুই আছিলে, তাৰপাছতে ময়ো ধুই ল'লোঁ। মন্দিৰলৈ আহিলে আকৌ টিলিঙাটো নবজালে ভালেই নালাগে নহয়, সেইকাৰণে টিলিঙাটো ময়ো বজাই দিলোঁ। মন্দিৰৰ ছাইডতে যিহেতু ধূপচাকি জ্বলাবলৈ দিয়া হৈছে, সেইকাৰণে আমি ভাবিলোঁ তাতেই জ্বলাই লওঁ। আমাৰ মায়েও তাতে গৈ জ্বলাই আছে, তাৰপাছতে আমি ভিতৰত গৈ সেৱা ল'ম। আমি এতিয়া সেৱা ল'বৰ কাৰণে মন্দিৰৰ মণিকোঠৰ ফালে আহিছোঁ। তাত বহুত বন্তি জ্বলাই থোৱা আছে। মূৰ্তিখন আজি দেখিয়ে কিবা এটা ভাল লাগি গৈছে। তাতে আমি সেৱা ল'লোঁ। পূজাৰীয়ে আমাক আশীৰ্বাদ কৰিলে, মনটো ভাল লাগি গ'ল সেৱা লৈ। দেখিছেনে বাৰু কিমান ভিৰ হৈছে মন্দিৰত। আমি সেৱা লোৱাটো দেখাব নাপালোঁ বাৰু, তথাপিও আমি সেৱা ল'লোঁ ভিতৰত, সেয়া দেখাবলৈ নহ'ল। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। বাই বাই।